SLRC HSLC ফাইনেল কাট অফ এনালাইচিছ 2024 এইবাৰ যিখিনি মেট্ৰিক পাছৰ যিখিনি পোষ্ট আছে HSLC যিখিনি পোষ্ট আছে সেইখিনি কাট অফ আনৰিজাৰ্ভ মেনৰ কাট অফ গৈছিলে 91.50 ওমেনৰ কাট অফ গৈছিলে 85 SC মেনৰ কাট অফ গৈছিলে 88.25 ওমেনৰ কাট অফ গৈছিলে 84.25 ঠিক তেনেদৰে ST প্লেন ST হিল OBC MOBC আৰু T টাইপছ OBC T টাইপছৰ কাট অফ এনেদৰে গৈছিলে আৰু এইবুলি SLRC যিখিনি ভাইভা আছে ভাইভা প্ৰত্যেকতে ভাইভা মাৰ্কছ 15 মাৰ্কছ আছে বুলি আমি গম পাইছোঁ বা 15 মাৰ্কছৰ তেওঁলোকৰ ভাইভা হৈছে এতিয়া আনৰিজাৰ্ভ মেনৰ কাট অফ গৈছিলে 91.50 যথেষ্ট কাট অফ গৈছিলে যদি আমি 10 মাৰ্কছ এভাৰেজ যদি আমি 10 মাৰ্কছ পাইছে বুলি ধৰি লওঁ 10 মাৰ্কছ পাইছে বুলি ধৰি লওঁ প্ৰত্যেকটো কেণ্ডিডেটে যদি 10 মাৰ্কছ পাইছে বুলি ধৰি লওঁ তেতিয়া কাট অফ কিমান হ'ব পাৰে এটা আমি কিমান পাইছোঁ এভাৰেজ 111 কাট অফ হ'ব পাৰে মিনিমাম 112 হ'ব পাৰে 113 114 এইখিনিৰ ভিতৰতে এইবাৰ মেক্সিমাম 114 আৰু মিনিমাম 111 বা 110 এইখিনিৰ ভিতৰতে কাট অফটো হোৱা দেখা যাব আনৰিজাৰ্ভ মেনৰ ক্ষেত্ৰত আৰু ওমেনৰ ক্ষেত্ৰত কাট অফটো হ'ব আমি যদি 10 মাৰ্কছ এটা আমি এড কৰি দিওঁ বা 11 মাৰ্কছ তুমি 11 মাৰ্কছো এড কৰিব পাৰা 12 মাৰ্কছো এড কৰিব পাৰা পোষ্ট হিচাপে আমি 10 মাৰ্কছেই লৈছোঁ আমি কম মাৰ্কছ এটা লৈছোঁ 95 মিনিমাম 95 হ'ব পাৰে মেক্সিমাম কিমান হ'ব পাৰে 96 97 98 এইখিনিৰ ভিতৰতে ওমেনৰ ক্ষেত্ৰত কাট অফটো হ'ব আনৰিজাৰ্ভ ওমেনৰ ক্ষেত্ৰত কাট অফ 90 মিনিমাম 95ৰ পৰা মেক্সিমাম 98ৰ ভিতৰত কাট অফটো হ'ব SC মেনৰ কাট অফ গৈছিলে 88.25 যথেষ্ট হাই কাট অফ গৈছিলে আৰু আমি মিনিমাম কাট অফ ভাইভাৰ মাৰ্কছ ধৰি লৈছোঁ আমি 10 মাৰ্কছ 11 মাৰ্কছ 12 মাৰ্কছ এইখিনি মাৰ্কছ পাইছে বুলি ধৰি ল'ব পাৰোঁ আমি এতিয়া কি লৈছোঁ 10 মাৰ্কছ আমি এটা এড কৰিছোঁ 10 মাৰ্কছ এড কৰিলে কিমান হ'ব পাৰে 98.25 আমি এভাৰেজ কাট অফ এটা আমি পাইছোঁ আমি কিমানৰ পৰা কাট অফটো আমি ল'ব পাৰোঁ বাৰু 95ৰ পৰা ল'ব পাৰোঁ 95 96 97 98 99 100 মিনিমাম 95ৰ পৰা নাম আহিব আৰু মেক্সিমাম যদি নাম আহে যদি কাট অফটো চবেই বেছি পায় ভাইভা মাৰ্ক যদি বেছি পায় 100ৰ ভিতৰত নাম আহিব 96 97 98 এইখিনিৰ ভিতৰত তেওঁলোকৰ নাম আহিব পাৰে ST প্লেন মেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 87.50 আমি ভাইভাৰ মাৰ্কছ কিমান লৈছোঁ বাৰু 10 লৈছোঁ বা 11 মাৰ্কছ ল'ব পাৰে আমি 10 লৈছোঁ 97.50 আমি 95ৰ পৰা পাইছে বুলি ধৰিব পাৰোঁ 95 96 97 98 99 100 আমি এইখিনিৰ পৰা মিনিমাম 95ৰ পৰা 100ৰ ভিতৰত তেওঁলোকৰ কাট অফটো হ'ব ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 82 আমি ভাইভাৰ মাৰ্কছ কিমান লৈছোঁ আমি 10 মাৰ্কছ 9 মাৰ্কছ 11 মাৰ্কছ আমি 12 মাৰ্কছ আমি ল'ব পাৰোঁ তেতিয়াহ'লে আমি 10 মাৰ্কছটো এড কৰি দিছোঁ 92.25 আমি কাট অফটো কিমানৰ পৰা পাৱাৰ আশা হ'ব পৰা মানে কাট অফটো হ'ব পৰা চান্স আছে বাৰু 90 পৰা চান্স আছে 90 91 92 93 94 90 মিনিমাম কাট অফ হ'ব পাৰে আৰু মেক্সিমাম 94 হ'ব পাৰে এতিয়া আমি ST হিলৰ মেনৰ কাট অফ গৈছিলে 74.75 কাট অফ গৈছিলে আমি 10 মাৰ্কছ আমি এড কৰিছোঁ 10 মাৰ্কছ এড কৰিলে কিমান হ'ব পাৰে 84 আমি এভাৰেজ কাট অফ আমি পাইছোঁ আমি কিমানৰ পৰা কাট অফটো পোৱাৰ সম্ভাৱনা আছে বাৰু 82 83 84 85 86 এইখিনিৰ ভিতৰত আমি কাট অফটো পাম মিনিমাম মেক্সিমাম 86 মিনিমাম 82 83 পৰা আমি কাট অফটো পাম ST হিলৰ ক্ষেত্ৰত আৰু ST হিল ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 71.50 যথেষ্ট হাই কাট অফ গৈছিলে আমি ভাইভাৰ মাৰ্কছ কিমান ল'ব পাৰোঁ বাৰু 8 ল'ব পাৰোঁ 9 ল'ব পাৰোঁ 10 ল'ব পাৰোঁ 11 ল'ব পাৰোঁ আমি কিমান পাম আমি এটা এভাৰেজ ধৰি লৈছোঁ 10 মাৰ্কছ ধৰি লৈছোঁ যেনিবা 81
81.50 আমি এভাৰেজ কাট অফটো পাইছোঁ। আমি তাৰ তলত ধৰিব পাৰোঁ 78ৰ পৰা ধৰিব পাৰোঁ 78, 79, 80, 81, 82, 83, মিনিমাম 80, মিনিমাম 78 ধৰিব পাৰোঁ আৰু মেক্সিমাম 83 ভিতৰত আমি কাট অফটো পাম। এতিয়া আহোঁ আমি OBC MOBC মেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 90, ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 83.75। আমি 10 মাৰ্কছ এটা আমি এড কৰিছোঁ, প্ৰতিটো ক্ষেত্ৰত আমি 10 মাৰ্কছ এড কৰিছোঁ। তুমি 11 ল'ব পৰা, যদি কেণ্ডিডেটে ভাল ভাড়া মাৰ্কছ দিছে তেতিয়াহ'লে 12 ল'ব পৰা। এতিয়া কাট অফটো কিমান হ'ব পাৰে? আমি 10 মাৰ্কছ লৈছোঁ 100, আমি কিমান কাট অফ পাম? 99ৰ পৰা আমি এভাৰেজ 100 পাইছোঁ, 99ৰ পৰা মিনিমাম কাট অফ হ'ব পাৰে 99, 100, 101, 102, 103, মেক্সিমাম 104 হ'ব পাৰে আৰু মিনিমাম 99 হ'ব পাৰে। আমি এইখিনিৰ ভিতৰতে ইয়াৰ মাজতে আমি কাট অফটো পাম। ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 83.75 কাট অফ গৈছিলে। আমি কি ল'ব পাৰোঁ? 10 ল'ব পাৰোঁ, 9 ল'ব পাৰোঁ, 11 ল'ব পাৰোঁ, 12 ল'ব পাৰোঁ। আমি 5 মাৰ্কছটো আমি এনেদৰে ল'ব পাৰোঁ। আমি 10 মাৰ্কছ লৈছোঁ, তেতিয়াহ'লে কিমান পাম? 93.75। আমি কিমানৰ পৰা কাট অফটো ধৰিব পাৰিব? 90 পৰা ধৰিব পাৰোঁ। ওমেনৰ ক্ষেত্ৰত 90 পৰা ধৰিব পাৰোঁ, 90, 91, 92, 93, 94, 95, মেক্সিমাম 95 হ'ব পাৰে, 95 হ'ব পাৰে, মিনিমাম 90 হ'ব পাৰে। এতিয়া আহোঁ আমি একদম শেষৰটো এনালাইচিছ হৈছে OBC আৰু T টাইপ। T টাইপত কিমান থাকে? ৰিলেক্সেশ্যন থাকে, 3% ৰিলেক্সেশ্যন থাকে। 86.25 কাট অফ গৈছিলে। ভাইভা মাৰ্কছ আমি কিমান ল'ব পাৰোঁ? 8 ল'ব পাৰোঁ, 9 ল'ব পাৰোঁ, 10 ল'ব পাৰোঁ, 11 ল'ব পাৰোঁ, 7 ল'ব পাৰোঁ। যদি কেণ্ডিডেটে যদি ভাল মাৰ্ক দিছে, আমি মাৰ্কছটো আমি ক'ব নোৱাৰোঁ। আমি এটা বেছ মাৰ্কছ এটা লৈছোঁ, 10 মাৰ্কছ লৈছোঁ, বেছ মাৰ্কছ কিমান হ'ব পাৰে? 96.25। আমি এভাৰেজ আমি কিমানৰ পৰা কাট অফটো যাব বুলি সম্ভাৱনা আছে বাৰু? কাট অফটো কিমানৰ পৰা হোৱাৰ সম্ভাৱনীয়তা আছে? 90 পৰা হোৱাৰ সম্ভাৱনা আছে। 90 পৰা 90, 91, 92, 93, 94, 95, 96, 97, এইখিনিৰ ভিতৰতে আমি OBC T টাইপৰ আমি কাট অফটো পাম। মেনৰ ক্ষেত্ৰত কাট অফটো পাম। ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 62, আৰু আমি যদি 10 মাৰ্কছ আমি এটা এড কৰি লওঁ, কিমান পাম? 82 কাট অফ আমি এভাৰেজ কাট অফ যাব পাৰে। হয়তো তাৰ তলত কমিবও পাৰে বা বাঢ়িবও পাৰে। কিমান ধৰিব পাৰে? আমি 75ৰ পৰা আমি মিনিমাম ধৰিব পাৰোঁ, আপ টু আমি 84লৈ ধৰিব পাৰোঁ। মেক্সিমাম 84ৰ পৰা 75ৰ ভিতৰতে আমি কেণ্ডিডেটবিলাকে মাৰ্কছ পাব বুলি আশা কৰিব পাৰোঁ। ভিডিঅ'টো SLRC HSLC ফাইনেল কাট অফ এনালাইচিছ কৰা হৈছে। ইয়াত আনৰিজাৰ্ভ SC, ST প্লেন, ST হিল, OBC আৰু OBC T টাইপ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। কাট অফটো ইমানেই আছিলে। থেংক ইউ গাইজ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে।